নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম মেঘালয়। আপোনালোকে জানেনে ইষ্টৰ অন্য এখন ৰাজ্য হ'ল মেঘালয়। আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ মেঘালয়ৰ কথা। ব্ৰিটিছৰ শাসন কালত আৰু পৰৱৰ্তী সময়ত মেঘালয় ৰাজ্যৰ স্থাপন হোৱাৰ পূৰ্বলৈ শ্বিলং বৰ অসমৰ ৰাজধানী আছিল। ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ চৰকাৰৰ বিষয়া ডেভিড স্কট আছিল গভৰ্ণৰ জেনেৰেল, উত্তৰ পূব সীমান্তৰ প্ৰতিনিধি। ব্ৰিটিছ চৰকাৰ আৰু মানৰ প্ৰথম যুদ্ধৰ সময়ত ব্ৰিটিছ বিষয়াসকলে চিলেট আৰু অসম সংযোগী এটা পথৰ প্ৰয়োজন অনুভৱ কৰিছিল। সেই পথটো খাচী আৰু জয়ন্তীয়া পাহাৰৰ মাজে পাৰ হৈ যাবলগীয়া আছিল। খাচীসকলে তাৰ বিৰোধ কৰি ডেভিড স্কটৰ প্ৰশাসনে প্ৰতিহত কৰিছিল। খাচী পাহাৰৰ ঠাণ্ডাৰ জলবায়ুৰ প্ৰতি মোহিত হৈ ব্ৰিটিছসকলে 1829 চনত তেওঁলোকৰ বাবে এটা স্বাস্থ্য নিবাস স্থাপন কৰিবলৈ স্থানীয় লোকসকলৰ লগত চুক্তি কৰিছিল। এনেদৰে খাচী জয়ন্তীয়া পাহাৰৰ প্ৰতি থকা ব্ৰিটিছ চৰকাৰৰ আগ্ৰহটো সুদৃঢ় হয়। শ্বিলঙৰে মনালিছা লিংগু, শ্বিলঙৰে মনালিছা লিন্দু, তোমাৰ হাতৰ গীটাৰখনি হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা। শ্বিলঙৰে মনালিছা লিন্দু, শ্বিলঙৰে মনালিছা লিন্দু, তোমাৰ হাতৰ গীটাৰখনি হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা। আমি শ্বিলং পাই গৈছোহি আৰু এয়া শ্বিলঙৰ পুলিচ বজাৰ হয়। আৰু এয়া মুখেদি ধোঁৱা লাগে, বহুত ঠাণ্ডা ইয়াতে, আপোনালোকে আহিব দেই। এতিয়া অলপ দেৰি পুলিচ বজাৰ পিন্ধি এইবিলাক ঘূৰিম বজাৰ। সেইটো কাৰণে এতিয়া আমি যাবলৈ ওলালো গুৱাহাটী অভিমুখে। আচলতে দিন ৰাতি বুলি একো কথা নাই, মইতো পিনপিনাই ঘূৰি পেলাই এনেও ভাল পাওঁ। আজিলৈ ইমানে শ্বিলঙৰ তথ্য মই আপোনালোকৰ কাৰণে যোগাৰ কৰি দিছোঁ। এই ভিডিঅ'টোৰ পৰা এতিয়া মই বিদায় লৈছোঁ। লগ পাম পুনৰ এটা ভিডিঅ'ত। মোক চাই থাকিবলৈ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি দিবা আৰু ইউটিউবতো ছাবস্ক্ৰাইব কৰি দিব আৰু ইউটিউবৰ ওচৰত থকা বেল আইকনটোকো দবাই দিব। বাই বাই।